নিশা গভীৰ হৈ আছে ঘৰৰ প্ৰতিটো কোঠাল নীৰৱ অন্ধকাৰ কিছুপৰ আগতে ঘড়ীটোৱে 12 বজাৰ সংকেত দিছিল হঠাৎ পোনাকত মা জপিয়াই উঠিল মা মই অসমীয়া কওঁ মা মই অসমীয়া কওঁ মা তাক শুনিছেনে নাই সিহঁতে ফটকা ফুটাইছে দীপাৱলী পালন কৰিছে আৰু মা কাইলৈ সিহঁতে হোলী খেলিব দেহত আবিৰ সানি নাচিব মা সিহঁতে আমাক ফেঙৰ চালি কৰিব মা মই তোক মা বুলিব নেপাম নেকি আমাৰ অকখন সলনি হ'ব নেকি মা মা হেয়া শুনিছানে সিহঁতৰ চিঞৰ মা মই তোক মা বুলি মাতিম দে আমি অসমীয়া মা মই অসমীয়া কওঁ মা মই অসমীয়া কওঁ